Hello students, এবাৰ আমি আলোচনা কৰিম image formed by convex lens. Convex lens এখনৰ দ্বাৰা ফৰ্ম হোৱা image. Convex lens এখনৰ সন্মুখত অবজেক্টৰ বিভিন্ন পজিশনৰ বাবে ইমেজৰ পজিশন আৰু নেচাৰ টু বেলেগ বেলেগ হয়। এতিয়া ফাৰ্স্ট মই ডিসকাস কৰিম when the object is between optical center and focus. O আৰু F ৰ মাজত যেতিয়া অবজেক্ট এটা ৰখা হয় তেতিয়া তাৰ ইমেজটো কেনেকুৱা হ'ব। এখন convex lens Convex lens খনৰ O হৈছে optical center, F1 হৈছে focus আৰু twice F1 হৈছে focusৰ focal lengthৰ 2 times দুগুণ দূৰত্বটোক twice F1 এৰে বুজোৱা হৈছে। গতিকে optical center আৰু focusৰ মাজত যদি অবজেক্ট এটা ৰখা হয়, অবজেক্ট AB optical center আৰু focusৰ মাজত ৰখা হৈছে, AB ৰ পৰা এটা ৰে প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেল কৈ ওলাইছে। প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেল কৈ অহা ৰেটো ৰিফ্ৰেকশনৰ পিছত হি আনটো মুৰে থকা ফোকাসৰ মাজেদি যায় আৰু এটা ৰে লোৱা হৈছে অপটিক্যাল সেন্টাৰৰ মাজেদি। অপটিক্যাল সেন্টাৰৰ মাজেদি যোৱা ৰেটো বেন্ডিং নোহোৱাকৈ সিধা সিধি পাৰ হৈ যায় আৰু এই ৰিফ্ৰেক্টেড ৰে দুটা যদি আমি পিছফাললৈ বহাই দিওঁ তেতিয়া হলে এই ৰে দুটা এটা পইণ্টত গৈ লগ লাগিবগৈ আৰু সেই পইণ্টটোতে AB অবজেক্টৰ এটা ইমেজ ফৰ্ম হ'ব। এই ইমেজটো নেচাৰটো হৈছে virtual and erect. Virtual এই কাৰণে because light rays টো খসাখসিকৈ লগ লগা নাই, পিছফাললৈ বহাই দিওঁতে লগ লাগিছে। So the image is virtual and erect. Image to enlarged অবজেক্টতকৈ ইমেজৰ সাইজটো ডাঙৰ, enlarged image, আৰু ইমেজ টো অবজেক্টটো যিফালে আছে সেইফালে ইমেজটো ফৰ্ম হ'ব। So nature of image আমি লিখিম Number 1, virtual and erect. Virtual and erect. Number 2, enlarged. And number 3, on the same side of object. Image to object to ekefale form hobo. Convex lens ekhonor সন্মুখত অপটিক্যাল সেন্টাৰ আৰু ফোকাসৰ মাজত বস্তু এটা ৰাখি আমি ডাঙৰ প্ৰতিবিম্ব এটা চাবলৈ কনভেক্স লেন্স ব্যৱহাৰ কৰোঁ। সৰু সৰু আখৰবোৰ পঢ়িবলৈ কনভেক্স লেন্স ব্যৱহাৰ কৰা হয়। পালমিষ্টপুৰে হাতৰ ৰেখাবোৰ পৰীক্ষা কৰিবলৈ কনভেক্স লেন্স ব্যৱহাৰ কৰে। কেমেৰা লেন্সত কনভেক্স লেন্স ব্যৱহাৰ কৰা হয়। এই ছবিখনলৈ চোৱা, ইয়াত এখন কনভেক্স লেন্স ব্যৱহাৰ কৰা হৈছে আখৰবোৰ, কিতাপৰ আখৰবোৰ ডাঙৰকৈ চাবলৈ। ইয়াতে আখৰবোৰ কনভেক্স লেন্সখনৰ ওপৰত যিবোৰ আখৰ দেখি আছে সেইবোৰ আসলতে কিতাপত থকা আখৰবোৰ এটা প্ৰতিবিম্ব আৰু এই প্ৰতিবিম্ববোৰ ডাঙৰ হৈছে। আখৰবোৰ অপটিক্যাল সেন্টাৰ আৰু ফোকাসৰ মাজত ৰাখি যেতিয়া চোৱা হৈছে তেতিয়া আখৰবোৰ এটা ডাঙৰ অহত আৰু থিয় প্ৰতিবিম্ব সৃষ্টি হৈছে আৰু আখৰবোৰ পঢ়াত সুবিধা হৈছে। গতিকে আখৰ সৰু আখৰ ডাঙৰ কৰি চাবলৈ কনভেক্স লেন্স ব্যৱহাৰ কৰা হয়, কাৰণ কনভেক্স লেন্স এখনৰ অপটিক্যাল সেন্টাৰ আৰু ফোকাসৰ মাজত যেতিয়া অবজেক্ট এটা থাকে তেতিয়া তাৰ অহত থিয় আৰু ডাঙৰ প্ৰতিবিম্ব এটা গঠন হয়। এবাৰ আমি আলোচনা কৰিম যেতিয়া অবজেক্টটো ফোকাসত ৰখা হয় তেতিয়া তাৰ ইমেজটো কেনেকুৱা হয়। এবাৰ চোৱা ষ্টুডেন্টস, এখন কনভেক্স লেন্সখনৰ ফোকাসত এটা অবজেক্ট ৰখা হৈছে আৰু অবজেক্টটোৰ পৰা এটা প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেল কৈ এটা ৰে আহিছে। প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেল কৈ অহা ৰেটো ৰিফ্ৰেকশনৰ পিছত ফোকাসৰ মাজেদি যাব আৰু এটা ৰে অপটিক্যাল সেন্টাৰৰ মাজেদি গৈছে। অপটিক্যাল সেন্টাৰৰ মাজেদি যোৱা ৰেটো বেন্ডিং নোহোৱাকৈ পাৰ হৈ যায়। এতিয়া এই ৰে দুটা প্যাৰেলেল ৰে, গতিকে ইহত গৈ অসীমত লগ লাগিব। সেই কাৰণে ইমেজটো ফৰ্ম হ'ব অসীমত, ইনফিনিটিত। অসীমত ফৰ্ম হোৱাৰ কাৰণে ইমেজটো দেখুৱা হোৱা নাই আৰু ইমেজটো ৰিয়েল আৰু ইনভাৰ্টেড হ'ব। So nature of image, number 1, real and inverted. Real and inverted. Number 2, enlarged. And number 3, at infinity. Image to infinity form hobo. এবাৰ যদি অবজেক্টটো F1 আৰু twice F1 ৰ মাজত ৰখা হয় তেতিয়া ইমেজটো কেনেকুৱা হ'ব।
এবাৰ ষ্টুডেণ্টছ কনভেক্স লেন্স এখনৰ সন্মুখত f1 আৰু টুৱাইছ f1 ৰ মাজত এটা অবজেক্ট ৰখা হৈছে আৰু এই অবজেক্টটোৰ পৰা প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেল এটা ৰে লোৱা হৈছে প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেল কৰা ৰেটো ফোকাছৰ মাজেদি গৈছে আৰু অপটিকেল চেণ্টাৰৰ মাজেদি এটা ৰে লোৱা হৈছে অপটিকেল চেণ্টাৰৰ মাজেদি যোৱা ৰেটো বেন্ডিং নোহোৱাকৈ পাৰ হৈ গৈছে এতিয়া এই ৰিফ্ৰেক্টেড ৰে দুটা যেটো পইণ্টত লগ লাগিব তাতে এটা ইমেজ ফৰ্ম হৈছে এই ইমেজটো টুৱাইছ f2 ৰ বাহিৰত গঠন হৈছে আৰু এই ইমেজটো ৰিয়েল আৰু ইনভাৰ্টেড ইমেজটো অবজেক্টটোতকৈ ডাঙৰ সো নেচাৰটো হ'ব real and inverted image number 2 enlarged image 2 object to ডাঙৰ and number 3 beyond twice f2 image 2 twice f2 ৰ বাহিৰত গঠন হৈছে এবাৰ ষ্টুডেন্টস অবজেক্ট টো যদি twice f1 ত ৰখা হয় তেতিয়াহলে তাৰ ইমেজ টো কেনেকুৱা হ'ব অবজেক্ট টো twice f1 ত ৰখা হৈছে কনভেক্স লেন্স এখনৰ সন্মুখত twice f1 ত অবজেক্ট এটা ৰখা হৈছে আৰু এই অবজেক্টটোৰ পৰা প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেল কৰা ৰেটো ৰিফ্ৰেকশনৰ পিছত ফোকাছৰ মাজেদি গৈছে আৰু এটা ৰে অপটিকেল চেণ্টাৰৰ মাজেদি লোৱা হৈছে অপটিকেল চেণ্টাৰৰ মাজেদি যোৱা ৰেটো বেন্ডিং নোহোৱাকৈ সিধা পাৰ হৈ গৈছে আৰু এই ৰিফ্ৰেক্টেড ৰে দুটা এটা পইণ্টত লগ লাগিছে আৰু সেই পইণ্টটোতে এই অবজেক্টটো এটা ইমেজ ফৰ্ম হৈছে ইমেজটো এনেকুৱা ইমেজটো টুৱাইছ f1 ত থকা অবজেক্ট এটাৰ ইমেজ টুৱাইছ f2 ত গঠন হয় আৰু ইমেজটো ৰিয়েল এণ্ড ইনভাৰ্টেড হয় আৰু ইমেজটো অবজেক্টৰ সৈতে একে সাইজৰ So nature of image to ami likhi lo number 1 real and inverted number 2 same size object or hoite eke akarar aru at twice f2 t form hobo gotike students convex lens ekhonor সম্মুখত twice f1 ত প্ৰথম টু ফোকাল লেংথৰ দুগুণ দূৰত্বত যদি অবজেক্ট এটা ৰখা হয় তেতিয়া হলে তাৰ ইমেজটো হ'ব ৰিয়েল এণ্ড ইনভাৰ্টেড হট আৰু উলুটা same size objector hoite eke akarar ar at twice f2 image to unto focusor গঠন হ'ব twice f2 এবাৰ students যদি object to twice f1 or বাহিৰত থাকে তেতিয়া image to কেনেকুৱা হয় তাৰ এটা ৰশ্মি চিত্ৰ আঁকিম students ইয়াতে convex lens এখনৰ twice f1 or বাহিৰত এটা object ৰখা হৈছে আৰু এই objectটোৰ পৰা দুটা light rays ওলাইছে এটা প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেল আৰু এটা অপটিকেল চেণ্টাৰৰ মাজেদি গৈছে ৰিফ্ৰেকশনৰ পিছত এই ৰে দুটা এই যেটো বিন্দুত লগ লাগিব তাতে এটা ইমেজ ফৰ্ম হৈছে আৰু এই ইমেজটো ৰিয়েল এণ্ড ইনভাৰ্টেড আৰু ডিমিনিশড ইমেজ হট আৰু উলুটা আৰু ইমেজৰ আকাৰ অবজেক্টতকৈ সৰু আৰু ইমেজটো ফৰ্ম হৈছে f2 আৰু টুৱাইছ f2 ৰ মাজত গতিকে নেচাৰ অফ ইমেজটো হ'ব nature of image number 1 nature of image number 1 real and inverted image number 2 diminished number 3 image or position to hoise between f2 and twice f2 গতিকে students convex lens এখনৰ twice f1 or বাহিৰত যদি এটা অবজেক্ট ৰখা হয় তাৰ ইমেজ টু f2 আৰু twice f2 ৰ মাজত হ'ব image to diminished hobo image to real and inverted hobo গতিকে students এবাৰ আমি ৰে ডায়াগ্ৰাম আঁকিম যদি অবজেক্ট টু ইনফিনিটিত ৰখা হয় কনভেক্স লেন্স এখনৰ পৰা ইনফিনিটিত যদি অবজেক্ট এটা ৰখা হয় তেতিয়ালে তাৰ ইমেজটো কেনেকুৱা হ'ব তাৰ এটা ৰে ডায়াগ্ৰাম আঁকিম এবাৰ students কনভেক্স লেন্স এখনৰ সন্মুখত অসীমত ইনফিনিটিত এটা অবজেক্ট ৰখা হৈছে অবজেক্ট টু ইনফিনিটিত আছে কাৰণে দেখুৱা হোৱা নাই ইনফিনিটিৰ পৰা অহা ৰে বিলাক প্যাৰেলেল ৰেজ ইনফিনিটিৰ পৰা অহা ৰে বিলাক প্যাৰেলেল হয় তো প্যাৰেলেল ৰেজ বিলাক যদি প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেল নহয় কিন্তু হিহত এডাল আন্ডালৰ প্যাৰেলেল তেনেকুৱা ৰে বিলাক আহিছে আহাৰ পিছত হিহতে ফোকাছৰ তলত এটা পইণ্টত গৈ লগ লাগিবগৈ আৰু এই পইণ্টটোতে ইনফিনিটিত থকা অবজেক্টৰ এটা ইমেজ ফৰ্ম হ'ব গতি ইমেজৰ নেচাৰটো হ'ব ৰিয়েল এণ্ড ইনভাৰ্টেড ডিমিনিশড আৰু at the focusত গঠন হয় তো নেচাৰটো হৈছে real and inverted so nature of image to real and inverted number 2 highly diminished আৰু image to at focusত গঠন হ'ব at focus f2 image to form হ'ব students এবাৰ যদি ইনফিনিটিত থকা অবজেক্টটোৰ পৰা প্যাৰেলেল ৰেজ বিলাক আহে প্ৰিন্সিপাল এক্সিছৰো প্যাৰেলেল হয়
ইনফিনিটিত থকা অবজেক্টটোৰ পৰা অহা প্যাৰেলেল ৰেজবোৰ প্ৰিন্সিপাল এক্সিছৰো প্যাৰেলেল হয় তেতিয়া তাৰ কাৰণে এটা ৰে ডায়াগ্ৰাম আঁকিম এই কনভেক্স লেন্সখনৰ সম্মুখত ইনফিনিটিত এটা অবজেক্ট আছে আৰু ইনফিনিটিৰ পৰা অহা লাইট ৰেজবোৰ প্যাৰেলেল লাইট ৰেজবোৰ যদি প্ৰিন্সিপাল এক্সিছৰো প্যাৰেলেল হয় তেতিয়া হলে সিহঁতে আফটাৰ ৰিফ্ৰেকশন ফোকাসত গৈ লগ লাগিব গতিকে ফোকাসত হে অবজেক্টৰ এটা ইমেজ ফৰ্ম হ'ব ইমেজটো হাইলি ডিমিনিশড পইণ্ট সাইজড হ'ব আৰু ইমেজটো ৰিয়েল এণ্ড ইনভাৰ্টেড আৰু ইমেজটো ফোকাসত গঠন হ'ব সো যদি ইনফিনিটিত থকা অবজেক্টৰ পৰা অহা লাইট ৰেজবোৰ প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেল হয় তেতিয়া হলে ইমেজটোৰ নেচাৰ হ'ব ৰিয়েল এণ্ড ইনভাৰ্টেড So nature of image real and inverted, number 2 highly diminished, and number 3 image is at focus f2 f2 image to form hobo students ek eta hoise convex lens ekonor সম্মুখত object etar bibhinno positioner karone form howa image or nature yar pisot ami alochona korim concave lens e form kora image or nature concave lensot kenekwa image form hoy he bikhoy alochona korim students ekhon concave lens ekhonor সম্মুখত eta object rakha hoise aru ei object tur pora ha light rays parallel principal axis or parallel kora ha light rays to refraction or pisot lens or pora atori goise students moi eta kotha koi lo je concave lens e parallel light rays bur lens or pora atorai pothai refraction or pisot The parallel ko ha light rays bur concave lensot refractionor pisot lensor pora atori jay ar he karone concave lens ekhonok diverging lens buliu koa hoy karon yat light rays bur lensor pora atori jay parallel ko ha light rays bilak eta beam of parallel lights jodi principal concave lensot ahi porehi tetia hole refractionor pisot light rays bur lensor pora atori jay ar he karone concave lens ekhonok diverging lens buliu koa hoy গটিকে ইয়াতে রিফ্র্যাক্টেড রে বুৰ কেতিয়াও গৈ লগ না লাগে সেই কাৰণে কনকেভ লেন্সত ৰিয়েল ইমেজ ফৰ্ম নহয় এই ৰিফ্ৰ্যাক্টেড ৰে বুৰ যেতে পিছফাললৈ বহাই দিয়া যায় তেতিয়া সিহঁতে গৈ লগ লাগে সেই কাৰণে কনকেভ লেন্সে সদায় ভাৰ্চুৱেল ইমেজ ফৰ্ম কৰে গটিকে ইয়াতে প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেল কৰা ৰেটো ৰিফ্ৰেকশনৰ পিছত হি এটো ডাইৰেকশনত উলাই গৈছে আৰু এই ৰিফ্ৰ্যাক্টেড ৰেটো যেতি আমি বহাই দিম তেতিয়া হলে হি গৈ ফোকাসত লগ লাগে আৰু এটা প্ৰিন্সিপাল আৰু এটা অপটিক্যাল সেন্টাৰৰ মাজেদি যোৱা ৰেটো বেন্ডিং নোহোৱাকৈ সিধা পাৰ হৈ গৈছে আৰু এই ৰে দুটাই এই পইণ্টটোত লগ লাগিছে এই পইণ্টটোতে এটা ভাৰ্চুৱেল আৰু ইৰেক্ট ইমেজ ফৰ্ম হ'ব কনকেভ লেন্সে সদায় ভাৰ্চুৱেল আৰু ইৰেক্ট ইমেজে ফৰ্ম কৰে কাৰণ ইয়াত লাইট ৰেজবোৰ খসাখসিকৈ লগ না লাগে যেটো লাইট ৰেজবোৰ লেন্সখনৰ পৰা আঁতৰি যায় গতিকে ৰিফ্ৰেক্টেড ৰেবোৰ লগ হ'ব নোৱাৰে কিন্তু ৰিফ্ৰেক্টেড ৰে পিলাক পিছফাললৈ বহাই দিলে লগ লাগে গৈ সেই কাৰণে ইয়াতে ভাৰ্চুৱেল আৰু ইৰেক্ট ইমেজ ফৰ্ম হয় আৰু ডিমিনিশড ইমেজ হৈছে ইমেজটো অবজেক্টতকৈ সৰু গতিকে নেচাৰটো হ'ব ভাৰ্চুৱেল এণ্ড ইৰেক্ট অহত আৰু থিয় নাম্বাৰ 2 ডিমিনিশড সংকুচিত প্ৰতিবিম্ব এণ্ড নাম্বাৰ 3 অন দা সেম সাইড বিটুইন অপটিক্যাল সেন্টাৰ এণ্ড ফোকাস অবজেক্টটো যিফালে আছে সেইফালে ইমেজটো ফৰ্ম হ'ব ইমেজটো অপটিক্যাল সেন্টাৰ আৰু ফোকাসৰ মাজত ফৰ্ম হ'ব গতিকে এইকেইটা হৈছে ইমেজৰ নেচাৰ যেতিয়া কনকেভ লেন্সে ফৰ্ম কৰা ইমেজৰ নেচাৰ এবাৰ ষ্টুডেন্টস কনকেভ লেন্স এখনৰ সম্মুখত ইনফিনিটি যদি এটা অবজেক্ট থাকে তেতিয়া হলে তাৰ ইমেজটো কেনেকুৱা হয় দেখুৱা হৈছে অবজেক্ট এটা ইনফিনিটিত আছে কনকেভ লেন্সখনৰ পৰা ইনফিনিটিত অবজেক্ট এটা আছে ইনফিনিটিত থকাৰ কাৰণে অবজেক্টৰ পজিশনটো দেখুৱা হোৱা নাই ইনফিনিটিৰ পৰা অহা লাইট ৰেজবোৰ প্যাৰেলেল হয় আৰু এই প্যাৰেলেল লাইট ৰেজবোৰ প্ৰিন্সিপাল এক্সিছৰো যদি প্যাৰেলেল হয় তেতিয়া হলে ৰিফ্ৰেকশনৰ পিছত সিহঁতে এনেকুৱা ডাইৰেকশনত উলাই যায় যাতে ৰিফ্ৰেক্টেড ৰে দুটা পিছফাললৈ বহাই দিলে ফোকাসত গৈ লগ লাগে গতিকে ইনফিনিটিত থকা অবজেক্টটোৰ ইমেজ ফোকাসত গঠন হ'ব আৰু এই ইমেজটো হাইলি ডিমিনিশড টু এ পইণ্ট একেবাৰে এটা বিন্দু আকাৰৰ ইমেজলৈ পৰিৱৰ্তন হ'ব আৰু এই ইমেজটো ভাৰ্চুৱেল এণ্ড ইৰেক্ট ইমেজ বিকজ এটো ভাৰ্চুৱেল ইমেজ কাৰণ ইয়াত লাইট কনভেক্স লেন্সে সদায় ভাৰ্চুৱেল ইমেজে ফৰ্ম কৰে ভাৰ্চুৱেল হৰে ইৰেক্ট হয় সো নেচাৰ অফ ইমেজটো হ'ব ভাৰ্চুৱেল এণ্ড ইৰেক্ট নেচাৰ অফ ইমেজটো হ'ব ভাৰ্চুৱেল এণ্ড ইৰেক্ট
অসৎ আৰু থিয় প্ৰতিবিম্ব নাম্বাৰ 2 ডিমিনিশ টু এ পইণ্ট এই ইমেজটো এটা পইণ্ট বিন্দু আকাৰৰ হ'ব এণ্ড নাম্বাৰ 3 এট ফ'কাছ অন দ্য ছেম ছাইড অবজেক্টটো যিফালে আছে সেইফালৰ ফ'কাছটোতে ইমেজটো ফৰ্ম হ'ব গতিকে ষ্টুডেণ্টছ এইখিনি আছিলে কনকেভ লেন্সে ফৰ্ম কৰা ইমেজৰ নেচাৰ ইয়াৰ পিছত আমি আলোচনা কৰিম লেন্স ফৰ্মুলা আৰু ম্যাগনিফিকেশ্যনৰ বিষয়ে গতিকে তোমালোকে ভিডিঅ'বোৰ চাই থাকিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা যাতে নতুন ভিডিঅ' আপলোড কৰাৰ লগে লগে তোমালোকে নটিফিকেশ্যন পাই যোৱা এণ্ড ফাইনেলি থ্যাংকছ ফৰ ৱাচিং